সমাজৰ পৰা এটা নাম দিলে মোক হা যেটো মানে বেয়া লাগে মোৰ আসলতে পঢ়া শুনা কৰি আছোঁ ডিভোৰ্স বুলি সকলো হেক নহয় মই ভাবোঁ হা নহয় মোক মানে জীৱনত আগুৱাই যাবলৈ এটা চান্স ইটো মোৰ কাৰণে আৰু সেইটো ছাপোৰ্ট কৰিব লাগিছিল মই যদি কোনোবা জাগাত বেয়া দেখিলেহেঁতেন তেনেহ'লে ক'ব পাৰিলেহেঁতেন এতিয়া এইটো ড্ৰেছত আছোঁ মই ভাল পাওঁ এইটো ড্ৰেছ কাৰণে পিন্ধি থাকোঁ মই এতিয়া কিয় পিন্ধিব লাগে ডিভোৰ্চি ছোৱালী বোৰখা পিন্ধিব থাকিব লাগে মই নোৱাৰোঁ সঁচা কথা কাৰণ মই যিখিনি বদমাইছি কৰোঁ যিখিনি কৰি আছোঁ এইটো ভাল ড্ৰেছ পিন্ধি আছোঁ কৰিম মই এইটো ভাল ড্ৰেছ পিন্ধি আছোঁ সেইটোৱে কৈছোঁ মই যিখিনি মানে চলন ফুৰণ মই ছ'চিয়েল মিডিয়াত আছোঁ বৰ্তমান মই বোৰখা পিন্ধিলেও কৰিম মই এইটো নহয় যে বোৰখা পিন্ধিলেই ভাল বোৰখা পিন্ধি থকা মানুহো বহুত দেখিছোঁ বেয়া কাম কৰি আছে তো ড্ৰেছত জাজ কৰিব নালাগে মই এটাই ক'ম